হেল্ল' ৱেলকাম জনাইছোঁ মোৰ অসমীয়া চেনেল ৰিয়া প্ৰডাকশ্যনলৈ। চকু সৰু হৈ আছে চাগে, ৰাতি টোপনি ক্ষতি বহুত টোপনি ক্ষতি লাগিছে মানুহক মই কেনেকৈ ঘৰ ড্ৰেছৰ চিগনৰ কৰক আৰু কি বুলি কয় এতিয়া মই বনাম। আজি বিশেষ মই নবনাওঁ, বনাম আজি মই কচু কেইটামান আনি থৈছোঁ, তাকে চেষ্টা কৰি চাওঁচোন কেনেকৈ বনাই কি কৰোঁ দেখাম। পাৰোঁ ন, চেষ্টা কৰোঁ, চাই থাকিব। এয়া কচু আনি থোৱা আছে, এইকেইটা ধুই ল'ম, তাৰপিছত মই কেইটামান বস্তু বিচাৰি লওঁ, দেখাই আছোঁ। মই আৰু কেইটামান বস্তু বিচাৰি লওঁ, আপোনালোকে লাইনত থাকিব, চাই থাকিব, ঠিক আছে। এয়া মই ইয়াত ল'লোঁ টেঙা কেইচকলমান ঔটেঙা কাটি ল'লোঁ, তাৰপিছত টেঙামৰা কুমলীয়া আগ কেইটামান লৈছোঁ আৰু এয়া কচু মই গোটেইখিনি ধুই আনিছোঁ। এতিয়া এইখিনি মই কি কৰোঁ চাই থাকক। এইখিনি কুটি লৈছোঁ, মানে বেছি কুটিব নালাগে, বেছি কুটিলে পানী হৈ যাব। চাউলত দি দিম, দি দিলোঁ। ইয়াত কেইটামান দালি দিম, টেঙা বুটলি আনিছিলোঁ দিছোঁ, টেঙামৰা কুমলীয়া আগকেইটা এনেকৈ দি দিছোঁ, যিহেতু কুমলীয়া পানী হৈ যাব। এয়া ঔটেঙা দিছোঁ অকণমান, আপোনালোকে ইচ্ছা কৰে বিলাহী দিব পাৰে, বিলাহী দুটা আলু কুটি দিছোঁ সৰু সৰুকৈ। এটা বিলাহীও দি দিছোঁ। মই হাতেৰে নিমখ দিওঁ, কাৰণ হাতে দিলেহে জোখ পাওঁ, আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। জোখ অনুসৰি পানী দি দিছোঁ। আৰু অকণ দিব লাগিব পানী। এতিয়া পানী দিলোঁ, এতিয়া ইয়াত মই প্ৰেছাৰ ভাপটো মাৰি দিম। তেলত মই মিঠি গুটি দিলোঁ, কাৰণ টেঙাৰ লগত পিঁয়াজ নহৰু বা কিবা মেচ নকৰে। মই চাওক পানীটো অকণ বেছি হ'ব দিয়ক, এখনে আঁতৰাই দিলে কমি দিব, আপোনালোকে জোখনে কৰি দিব। মোৰ দুবাৰ দিব নালাগিছিলে, একো নাই দিয়ক। মই জীয়া বিলাহীটো ইয়াত দি দিলোঁ। এইখিনি এতিয়া ঢাকি দিম, অলপ উতলিবলৈ দিম, যাতে টেঙাৰ ৰসটো এনেতো ওলালে আৰু ওলায় আৰু অকণমান উতল হয়। এয়া উতলি আছে। এয়া আমাৰ কচু হৈ গ'ল।
যদি ৰেচিপিটো ভাল লাগিলে আপোনালোকে এনেকৈ বনাই চাব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন এনেকুৱা সকলোবোৰ ভিডিঅ' আপোনালোকৰ মাজলৈ গৈ থাকে। নমস্কাৰ।